নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক assamjobaliers.com অফিচিয়েল ইউটিউব চেনেললৈ। আপোনালোকে চাইছে assamjobaliers.com। আজি এই ভিডিঅ'টো লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ পৰা ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচৰ পৰা যি 189টা পষ্টৰ পৰা যি ৰিক্ৰুইটমেণ্ট প্ৰক্ৰিয়াৰ বাবে নটিফিকেশ্যন দিয়া হৈছে, তাৰ সকলোখিনি ডিটেইলছ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। চাই থাকিব এই ভিডিঅ'টো। আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে ইউটিউবত গৈ assamjobaliers.com চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ফেচবুকত সকলো চাকৰি সম্পৰ্কীয় নটিফিকেশ্যনবোৰ ফেচবুকত পাই থাকিবৰ বাবে আপুনি আমাৰ ফেচবুক পেজ assamjobaliers.com লাইক কৰিব। সকলো নটিফিকেশ্যনবোৰ ফেচবুকত আপুনি পাই থাকিব পাৰিব। ডেছক্ৰিপশ্যনত ফেচবুক লিংকটো দি থোৱা আছে, তাৰ পৰা আপুনি ডাইৰেক্ট আপুনি লাইক কৰিব পাৰে। আপোনাৰ মোবাইলত থকা গুগল প্লে ষ্ট'ৰত গৈ assamjobaliers.com টাইপ কৰি যিটো আমাৰ লেটেষ্ট এপ্লিকেশ্যন আছে, সেইটো আপুনি আপোনাৰ মোবাইলত ইনষ্টল কৰি সকলো নটিফিকেশ্যনবোৰ মোবাইলত পাই থাকিব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনত এপ্লিকেশ্যন লিংকটো দি থোৱা আছে, আপুনি তাৰ পৰা ডাইৰেক্ট গৈ আপোনাৰ মোবাইলত এপ্লিকেশ্যনটো ইনষ্টল কৰিব পাৰিব। আপোনালোকে ইতিমধ্যে মোৰ কম্পিউটাৰ স্ক্ৰীণত দেখিবলৈ পাইছে assamjobaliers.com খোল খাই আছে। তাৰ তলফালে আপোনালোকে স্ক্ৰল কৰিলে দেখিবলৈ পাব ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ এণ্ড ফেমিলি ৱেলফেয়াৰ ৰিক্ৰুইটমেণ্ট 2008 ফৰ কম্পিউটাৰ অপাৰেটৰ ফিল্ড ৱৰ্কাৰ LDS ষ্টেন'গ্ৰাফাৰ লেব টেকনিচিয়ান পোষ্ট, টোটেল 189 পোষ্ট বুলি এটা পোষ্ট দিয়া আছে। যি ডিটেইলছখিনি আছে গোটেইখিনি তাত আপুনি সেই পোষ্টটো যিটো লিংক দিয়া আছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন উইণ্ড' আপোনাৰ খোল খাব। আপোনালোকে তলফালে দেখিবলৈ পাইছে ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট যিটো আছে 2018 কম্পিউটাৰ অপাৰেটৰ ফিল্ড ৱৰ্কাৰ LDS ষ্টেন'গ্ৰাফাৰ লেব টেকনিচিয়ান পোষ্ট, টোটেল পোষ্ট আছে আপোনাৰ 189টা 189 পোষ্ট। আপোনালোকে ক'ব বিচাৰিছোঁ যিটো ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচৰ ফালৰ পৰা যিটো ৰিক্ৰুইটমেণ্ট প্ৰক্ৰিয়াৰ যিটো এডভাৰটাইজমেণ্ট দিছে, সেইটো 189টা চেংচন পোষ্টৰ কাৰণে ৰিক্ৰুইটমেণ্টৰ নটিফিকেশ্যন দিয়া হৈছে। তলফালে গ'লে আপোনালোকে দেখিবলৈ পাব প্ৰথম পোষ্ট আছে আপোনাৰ কম্পিউটাৰ অপাৰেটৰ টোটেল পোষ্ট আছে আপোনাৰ 96টা পোষ্ট আছে। ইয়াৰ আপোনাৰ পে'মেণ্ট হৈছে পে'মেণ্ট 2 মানে আপোনাৰ 14,000ৰ পৰা 49,000। তাৰপিছত আপোনাৰ গ্ৰেড পে' আছে 6,200 6,200। কম্পিউটাৰ অপাৰেটৰৰ বাবে ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন হৈছে গ্ৰেজুৱেশ্যন থকাটো বাঞ্ছনীয় উইথ ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন ফ্ৰম ৰিকগনাইজ গভমেণ্ট ইনষ্টিটিউশ্যন। যিকোনো গভমেণ্ট ৰিকগনাইজ ইনষ্টিটিউশ্যনৰ পৰা কম্পিউটাৰ এপ্লিকেশ্যনত ডিপ্ল'মা থকাটো বাঞ্ছনীয়। দ্বিতীয় পোষ্টটো আছে ফিল্ড ৱৰ্কাৰ ছ'চিয়েল ৱৰ্কাৰ। এই পোষ্টৰ হৈছে টোটেল পোষ্ট আছে 64টা পোষ্ট আছে। ইয়াৰ আপোনাৰ পে স্কেল হৈছে আপোনাৰ পে'মেণ্ট 2 14,000ৰ পৰা 49,000। গ্ৰেড পে' হৈছে 6,200। ফিল্ড ৱৰ্কাৰ ছ'চিয়েল ৱৰ্কাৰৰ ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন হৈছে HSSLC পাছ হ'ব লাগিব। HSSLC পাছ হ'ব লাগিব, হাই ছেকেণ্ডেৰী পাছ হ'ব লাগিব উইথ ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন ফ্ৰম ইনষ্টিটিউশ্যন ৰিকগনাইজ বাই গভমেণ্ট। যিকোনো গভমেণ্ট ৰিকগনাইজ ইনষ্টিটিউশ্যনৰ ফালৰ পৰা ইয়াত কম্পিউটাৰৰ ডিপ্ল'মা থকাটো বাঞ্ছনীয়। 3 নম্বৰ পোষ্টটো আছে আপোনাৰ ফিল্ড এণ্ড ইভেলুৱেশ্যন ৱৰ্কাৰ। ফিল্ড এণ্ড ইভেলুৱেশ্যন ৱৰ্কাৰত আপোনাৰ টোটেল পোষ্ট আছে 7টা। ইয়াৰ আপোনাৰ পে স্কেলটো হৈছে পে'মেণ্ট 2 14,000ৰ পৰা 49,000। গ্ৰেড পে' হৈছে আপোনাৰ 6,200। এই যিটো ফিল্ড ৱৰ্কাৰ আৰু ইভেলুৱেশ্যন ৱৰ্কাৰৰ যিটো ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন আছে, যিকোনো বিষয়ে স্নাতক হ'ব লাগিব, গ্ৰেজুৱেশ্যন হ'ব লাগিব উইথ আপোনাৰ ডিপ্ল'মা থাকিব লাগিব কম্পিউটাৰ এপ্লিকেশ্যন ফ্ৰম ৰিকগনাইজ গভমেণ্ট ইনষ্টিটিউশ্যন। যিকোনো গভমেণ্ট ৰিকগনাইজ ইনষ্টিটিউশ্যনৰ ফালৰ পৰা কম্পিউটাৰ এপ্লিকেশ্যনত ডিপ্ল'মা থাকিব লাগিব। তাৰ পিছত আছে আপোনাৰ ষ্টেন'গ্ৰাফাৰ আৰু ষ্টেন'গ্ৰাফাৰৰ বাবে টোটেল পোষ্ট আছে আপোনাৰ 9টা। পে'মেণ্ট হৈছে পে'মেণ্ট 2 14,000ৰ পৰা 49,000। গ্ৰেড পে' আপোনাৰ 8,700। ইয়াৰ ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন হৈছে HSSLC পাছ, হাই ছেকেণ্ডেৰী পাছ উইথ ডিপ্ল'মা ইন ষ্টেন'গ্ৰাফাৰ ফ্ৰম ITIৰ পৰা ষ্টেন'গ্ৰাফাৰ ডিপ্ল'মা থাকিব লাগিব। তাৰ পিছৰ পোষ্টটো আছে LD এছিষ্টেণ্ট, লয়াৰ ডিভিজন এছিষ্টেণ্ট। ইয়াৰ টোটেল পোষ্ট আছে 6টা। ইয়াৰ পে স্কেল হৈছে আপোনাৰ পে'মেণ্ট 2 পে স্কেল আপোনাৰ 14,000 পৰা 49,000। গ্ৰেড পে' 5,600। ইয়াৰ ডিজায়াৰ্ড কোৱালিফিকেশ্যনটো হৈছে গ্ৰেজুৱেশ্যন স্নাতক উইথ ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন। যিকোনো গভমেণ্ট ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা কম্পিউটাৰ এপ্লিকেশ্যনত ডিপ্ল'মা থাকিব লাগিব। তাৰ পিছৰ পোষ্টটো আছে নেম অফ পোষ্ট ৰেফ্ৰিজাৰেটৰ মেকানিক। ইয়াৰ বাবে আপোনাৰ টোটেল পোষ্ট আছে 3টা। ইয়াৰ পে'মেণ্ট হৈছে পে'মেণ্ট 2 14,000ৰ পৰা 49,000। গ্ৰেড পে' হৈছে আপোনাৰ 7,400। ইয়াৰ ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন হৈছে HSLC ছায়েন্স, হাই ছেকেণ্ডেৰী ছায়েন্সৰ পৰা পাছ কৰা হ'ব লাগিব উইথ ডিপ্ল'মা ইন
ৰেফ্ৰিজাৰেটৰ মেকানিক ফ্ৰম আই টি ৰ পৰা ৰেফ্ৰিজাৰেটৰ মেকানিকত ডিপ্ল'মা হোল্ডাৰ হ'ব লাগিব। তাৰপিছৰ পষ্টটো আছে লেবৰেটৰী টেকনিচিয়ান। লেবৰেটৰী টেকনিচিয়ানৰ বাবে টোটেল পষ্ট আছে আপোনাৰ 4টা। ইয়াৰ পে স্কেল হৈছে পে'মেণ্টটো 14,000 পৰা 49,000, গ্ৰেড পে আপোনাৰ 7,400। ইয়াৰ ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন হৈছে ডিপ্ল'মা ইন লেবৰেটৰী টেকনিচিয়ান ফ্ৰম পেৰামেডিকেল ইনষ্টিটিউশ্যন এটাচ টু গভৰ্ণমেণ্ট অফ আছাম। গভৰ্ণমেণ্ট অফ আছামৰ এটাচ পেৰামেডিকেল ইনষ্টিটিউশ্যনৰ পৰা লেবৰেটৰী টেকনিচিয়ানৰ ডিপ্ল'মা থাকিব লাগিব। এই গোটেইকেইটা পষ্টৰ বাবে মিনিমাম যিটো আপোনাৰ বয়সৰ সময়সীমা দিয়া আছে, বয়সৰ সীমা দিয়া হৈছে আপোনাৰ মিনিমাম 21 বছৰৰ পৰা 44 বছৰ হ'ব লাগিব। এজ অন 1/1/2018 2018 চনৰ জানুৱাৰী মাহৰ 1 তাৰিখলৈকে 21 পৰা 44 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু এজ ৰিলেক্সেশ্যন যিটো আছে আপোনাৰ এজ পাৰ গভৰ্ণমেণ্ট ৰুল এজ ৰিলেক্সেশ্যনটো দিয়া হ'ব। কেনেকৈ এপ্লাই কৰিব লাগিব হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ বাবে এই যিটো চিলেকশ্যন প্ৰক্ৰিয়াটো আছে, আবেদন প্ৰক্ৰিয়াটো আছে, এইটো সম্পূৰ্ণ অনলাইন ৰূপে হ'ব। যিবিলাক যদি আপুনি ভাবিছে আপুনি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনাৰ ফুলফিল কৰিছে, তেতিয়াহ'লে আপোনালোকে অনলাইন যিটো ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচৰ যিটো অনলাইন ৱেবছাইট আছে www.dhsf.assam.gov.in এইটো ৱেবছাইট দিয়া আছে, ইয়াত ক্লিক কৰি আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। ইয়াত তলফালে আমাৰ পষ্টৰ তলফালে আপোনালোকৰ এটা এপ্লাই অনলাইন লিংক দি থোৱা আছে ইতিমধ্যে, তাত ক্লিক কৰিব আপোনালোকে ডাইৰেক্ট অনলাইন এপ্লাই কৰিব পাৰিব। এই যিটো চিলেকশ্যন প্ৰচেছটো আছে হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ যিটো ৰিক্ৰুইটমেণ্টৰ চিলেকশ্যন প্ৰক্ৰিয়াটো আছে, এইটো আপোনাৰ চিলেকশ্যন প্ৰক্ৰিয়া হ'ব, এটা ৰিটেন টেষ্ট হ'ব, OMR বেছ ৰিটেন টেষ্ট হ'ব। তাৰপিছত ৰিটেন টেষ্টত ক্লিয়াৰ কৰা যিবিলাক শ্বৰ্ট লিষ্টেড কেণ্ডিডেট আছে তেওঁলোকৰ স্কিল টেষ্ট বা কম্পিউটাৰ টেষ্টৰ বাবে তেওঁলোকক মতা হ'ব, যিসকলে ৰিটেন টেষ্টত ভাল ফলাফল দেখুৱায়। এই যিটো আবেদন প্ৰক্ৰিয়াটো আছে অনলাইন আবেদন প্ৰক্ৰিয়াটো আপোনাৰ আৰম্ভ হ'ব 2/11/2018 2 নৱেম্বৰ 2018 পৰা, আৰু আবেদন পত্ৰ শেষ হ'ব 16/11/2018 16 নৱেম্বৰ 2018লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। পষ্টৰ বিষয়ে ডিটেইলছ চাব বিচাৰিলে, অফিচিয়েল নটিফিকেশ্যনটো চাব বিচাৰিলে আপোনালোকে তলত দিয়া ডিটেইলছটো যিটো ডিটেইলছ লিংকটো দি আছে তাত ক্লিক কৰি কিনে আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন চাব পাৰিব। ইয়াৰ লগতে ক'ব বিচাৰিছোঁ যিটো পষ্টৰ তলফালে আপোনালোকৰ এপ্লাই অনলাইন যিটো লিংক দিয়া আছে, এপ্লাই অনলাইন লিংকটো ক্লিক কৰি আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকে নিশ্চয় ভাল পাইছে। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি আপোনালোকে ভিডিঅ'টো বেয়া পাইছে ডিছলাইক কৰিব, যদি ভাল পাইছে নিশ্চয় লাইক কৰিব বুলি আশা কৰিছোঁ। পুনৰবাৰ কৈছোঁ, যদি আপোনালোকে এতিয়ালৈকে আমাৰ এপ্লিকেশ্যনটো ইনষ্টল কৰা নাই তেতিয়াহ'লে বা ডেছক্ৰিপশ্যনত যিটো লিংক আছে তাতে ক্লিক কৰিব আপুনি assamjobaliers.com যিটো লেটেষ্ট এপ্লিকেশ্যন আছে আপুনি মোবাইলত ইনষ্টল কৰি ল'ব পাৰিব। ফেচবুকত নটিফিকেশ্যনবোৰ পাই থকাৰ বাবে আমাৰ ফেচবুক পেজটো লাইক কৰিবলৈ নাপাহৰিব। সকলো নটিফিকেশ্যনবোৰ আপুনি আপোনাৰ মোবাইলত পাই থাকিব পাৰিব। পুনৰবাৰ কৈছোঁ, যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে আমাৰ চেনেলটো assamjobaliers.com ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ জনাইছোঁ।